কৰা হ'ব বনৰক্ষী ফৰেষ্ট গাৰ্ড শ্ৰী চিন্ময় শৰ্মাক আপোনাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি আহিছোঁ শ্ৰমিক কল্যাণ বিভাগলৈ। মই ডক্টৰ সুকন্যা ভট্টাচাৰ্যক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতক বীমা চিকিৎসা বিষয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ধন্যবাদ। অসম চৰকাৰৰ লোক নিৰ্মাণ পথ বিভাগৰ কনিষ্ঠ সহকাৰী পদৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে শ্ৰীমতী অমৃতা গোস্বামীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি নিযুক্তি পত্ৰ প্ৰদান কৰিবলগীয়া অন্তিমটো বিভাগ হৈছে খনি আৰু খনিজ পদাৰ্থ বিভাগ। এই বিভাগৰ মই কনিষ্ঠ সহকাৰী পদৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে শ্ৰীমতী অলকা বৈশ্যক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ নিযুক্তি বিতৰণ পৰ্বৰ ইমানতে অন্ত পৰি এই সময়ত কোভিড সিক্ত পৰিৱেশত আন কথা ভবাৰ বাবে আমাৰ সময় নাছিল যে শিক্ষা বিভাগত এতিয়া নিযুক্তিৰ নিকা হোৱাৰ বাহিৰে আন একো হ'বই নোৱাৰে, তাৰ কোনো বিকল্প নাই। আমি শিক্ষা বিভাগৰ নিযুক্তি যে স্বচ্ছ হ'ব, শিক্ষা বিভাগৰ নিযুক্তিত যে কোনো দুৰ্নীতি আহিব নোৱাৰে, বাৰে বাৰে কম্পিউটাৰত মানুহক কমপ্লেইন কৰিব, অভিযোগ থাকিব আৰু প্ৰতিটো প্ৰক্ৰিয়া কম্পিউটাৰৰ জৰিয়তে ইমানেই স্বচ্ছ কৰি দিয়া হয় যে প্ৰথম দিনাখন যদি কাৰোবাৰ মনত সন্দেহ থাকেও শেষৰ দিনাখন তেওঁলোকে বুজি পায় যে এই প্ৰক্ৰিয়াটোত স্বচ্ছতা সম্পূৰ্ণ আছে। এই লিষ্টখনো নাপালে, শিক্ষকতো লিষ্টখন পাই যায়, কাৰণ আমি কম্পিউটাৰ দিয়ে থাকো, ৱেটিং লিষ্ট, মেইন লিষ্ট। বিষয়া কৰ্মচাৰীৰ যদি সদিচ্ছা নাথাকে তেতিয়াও দুৰ্নীতিমুক্ত নিযুক্তি হ'ব নোৱাৰে। কৰিব, শ্ৰদ্ধা কৰিব, এই আশা মই আপোনালোকৰ পৰা ৰাখিছোঁ। আৰু